হৈছে কিডনেপ এৰেষ্ট কৰক ভাবিব পৰা শক্তি নোহোৱা হ'ল মানে আপোনাৰ ন কি আপুনি মোক এনেকৈ কৈছে বহুত আগতেই ক'ব লাগিছিল দেৰি হ'ল মোৰ কোৱা পুতেকে ক্ৰাইম কৰিছেতো এতিয়া কোৱাজনৰহে ভুল হ'ল কি প্ৰমাণ আছে মনে কিডনেপ কৰিছে প্ৰমাণ পোৱা হ'লে আপোনাক নকওঁ নিজে ডিঙিত ধৰি পুলিচৰ হাতত গতাই দিলো হয় তেন্তে যাওক প্ৰথমে প্ৰমাণ গোটাই আনক কাইলৈ পৰহিলে শুকাই যাব দে চিন্তা কৰিব নালাগে মই গৈ থাকো মই অট'খন মাতি দিওঁ ৰ নালাগে খোজকাঢ়িয়ে যাম খোজকাঢ়ি আমনি লাগিলে ল'ম আৰু কিন্তু মোৰ কথা চিন্তা নকৰিবি বৰ্তা তাৰ কথা চিন্তা কৰ তাৰ ওচৰতে থাকিবি পাৰ পালে তোক বিচাৰিব পাৰি উখিলামাও কিবা কবি নিজৰ কাৰণে কেতিয়া চিন্তা কৰিবি তই মোৰ কাৰণে আকৌ কিহৰ চিন্তা আছোৱে দেখোন বিন্দাস তোক জানো উখিলামা নিজৰ কষ্টবিলাক লুকুৱাই ৰাখি তই খুব ভালকে থাকিব জানো কিনো কথাবোৰ কৈ থাক বৰ্তা মোৰ একো কষ্ট হোৱা নাই বাবা তই আৰু ই পাগল ভালে থাকিলে হ'ল আৰু একো নালাগে মোক আহো দে ৰহ এই উঠি গ'ল যে বৰ্তা মোৰ অৰ্থটো বাদ দে ইমান ৰাতিতে অকলে যাব নোৱাৰ নহলে কোন যাব বাবাও চোন ঘৰত নাই সেই পৰতে ওলাই গ'ল এতিয়ালৈকে দেখা দেখি নাই মই পাৰিম মোৰ কথা চিন্তা কৰিব নালাগে তই বৰ্তা আছে শুই থাক তই তইও মোৰ কথা চিন্তা কৰিব নালাগে বল ভুল মানে তই কলে যাও বে বাৰে বাৰে বে কৈ নাথাকিবি ভাল নুশুনি হ'ব নকওঁ বে তই কলে যাও সেইটো ক তোক ঘৰত থৈ আহো বল কি পাগল নে কি বে ঐ আগতে নিজে আৰাম কৰি ঠিক হৈ লচোন বলে যাই পাগল মই হোৱা নাই ৰাতিটো তই যদি ৰাস্তালৈ ওলাই যাও তোৰ যদি কিবা প্ৰব্লেম হয় তেতিয়া ঐ কোনেও একো ডাল কৰিব নোৱাৰে মোক চান্দিনী হয় মই চানমাৰি চান্দিনী কাগজত লিখি লৈ যাবি তই চানমাৰি চান্দিনী বুলি উস্তাদ বল ঐ লৰা আৰে পাগল নে কি অ কথা এটা নুশুনে বৰ্তা একো এটা নকওঁ কিয় ঐ খাবলৈ কেঁচা বুট কেইটামান আৰু ফুল এটা লৈ আন ছাৰ কি এইবোৰ অৰ্জুন হয় কোৱা নাই চাইহে আছিল আজিকালি এনেকে ভাতিত মনে মনে বহি মাল খাও যে এই ঘৰত মাজনী আছে সেইকাৰণে ইয়াতে মনে মনে অকমান তই কিন্তু তাইক নকবি হা তাইক কোৱাটো মই বাদ দেও মাজনী ইয়াত আছে মানে চান্দিনী পাৰ্মানেণ্টলি ইয়ালৈ আহিল নেকি বে নাই এই যোৱাহঁতে কিবা কথা পাতিবলৈ আহিছে আহি পাই এই যোৱা সেইখন মানে কি সেইখন ৰাস্তাত আহোঁতে বাইক এখনে খুন্দিয়ালে মূৰটো ফাটিছে কি বেছি নহয় অলপ যোৱাই কষ্ট পোৱা বুলি তোৰ চিন্তা হৈছে ন নাই মোৰ চান্দিনী তাৰ বেছি কাষ চাপি যায় বুলিহে মোৰ টেনশ্যন হৈছে অৰ্জুন হা কি ভাবি আছ চিন্তা হৈছে ন তোৰ চিন্তা হৈছে মোৰ তই খা মই যাওঁ গৈ থাকক লগ পাম আকৌ বাই বাই ঠিক আছে এই ক'ত যাওঁ বচোন তই খাচোন মই আহি আছো বুলি কৈছিলো নাই খাই থাক মই আহি আছো এই অৰ্জুন তই যদি আহ মই আৰু এটা ল'ম যি খাই থাকক পইচা আহি দিব এইটো কোন অকলে আহিলে ইমান ৰাতি নহয় ই মানে এওঁ আহিছে লগত মন কি হ'ল তোৰ কপালত ঐ ছোৱালী ঘৰৰ মানুহবোৰক কৈ দিবি এক্টিং যাতে অলপ কমকে কৰে মই বেয়া পাওঁ আৰম্ভ কৰিলিয়ে না তই কওক দিয়া মই কথা শুনিব লগা মানুহে
পাপ মই এসময়ত নিজে গোটাইছিলোঁ আজি ফল পাইছোঁ ভুল মোৰে ঐ ছোৱালী ঘৰত থ'ব লাগে থলো এতিয়া যাওক কাৰোবাক ইমোশ্যনেলি ব্লেকমেইল কৰাৰ সুবিধা মই আৰু কেতিয়াও নিদিম ঐ বাদ দেচোন ৰাতি শুতে মলমটো লগাই শুবি দুদিনতে শুকাই যাব কি কৰিব লাগে সেইটো মই ভালদৰে জানো জানো যা চব জানো বুলি কথা কৈছা মূৰত অকণমান কষ্ট পাওঁতে থাকিব নোৱাৰা হৈছিলে সি এতিয়া পাৰ পালে যে ষ্টাডি আৰম্ভ হৈ গ'ল মূৰত কেনেকৈ দুখ পালে সি ৰাস্তাৰে খোজকাঢ়ি গৈ থাকোঁতে বাইক এখনে খুন্দিয়ালে বোলে এতিয়াও চাই চিতি খোজকাঢ়িবলৈ শিকোৱাৰ বয়স আছে জানো এই সকলোবোৰ মোৰ বাবেই হৈছে চান্দিনী মোৰ বাবে এখন ঘৰৰ সুখ হেৰাইছে মনে কষ্ট পাইছে দাদা অশান্তিত আছে আৰু নহ'ব ইয়াৰ ব্যৱস্থা মই নিজে কৰিম পেহী অ পেহী শুনকচোন অ' চান্দিনী চান্দিনী কি কৰি আছানো ভিতৰত চাহিনা মই তোলৈ কি আনিছো লোকেল চিকেন তই লেগ পিচ ভাল পাওঁ নহয় তোলৈ আজি মই 4টা লেগ পিচ আনিছো চান্দিনী এই ৰাতিখন কেলেই চিঞৰ বাখৰ কৰি আছ বাহিৰত এনেই মানে মনটো অলপ ভাল লাগি আছে ঐ আজি ময়ো ভাত ইয়াতে খাম লোকেল চিকেন আনিছো এই বেপাৰীটা মোক কি কৈছে জানো কয়লা দিবলৈ বিচাৰিছিল নহয় বোলে কয়লাৰ এই অৰ্জুনে চিনি পায় লোকেল চিকেন দে সৰু টাইপৰ মই ভাত ৰান্ধিব নোৱাৰো এতিয়া আৰে তই কিয় বনাব লাগে তাই বনাব ৰচোন আৰু তাই ৰান্ধিব বুলি যে কলি কোন তাই কিয় চান্দিনী ঐ চান্দিনী ওলাই আহো চিকেনখিনি লৈ যাহি একদম চাফা মাল আনিছো ধুবই নালাগে ধুলে মানে তেলটো গুচি যায় ডাইৰেক্ট বহাই দিব পাৰিবি মানে মোক খং কৰি লাভ নাই অ তাই ঘৰলৈ গ'ল কি ঘৰলৈ গ'ল মানে কাৰ লগত কাৰ লগত গৈছে মানে বাবাই লৈ গৈছে তাইক সি বোলে আকৌ মূৰত দেখি ক'ত দুখ পাইছিলে অলপমান পাইছিলে পখিলা মায়ে কিবা কিবি লগাই দিলে ভাল পাইছে কি হ'ল নাই নাই একো নাই মই যাওঁ দে এই ৰ আকৌ বোলে তই ভাত খাই যাওঁ কিবা পেটটো কিবা গেছ গেছ লাগিছে ফুলি গৈছে আজি নাখাওঁ দে বেলেগ নাখাম হা তই মোক তাত বহাই থৈ এইখিনি পালি যে ঐ কণ তই আকৌ আজি মদ খাই আহিছ অকণমানি দেখিছে নহয় হাফ এটা নকয় কিয় কেতিয়া দেখিছিলো ক'ত দেখিছিলো ইমান মিছা কথা ৰচোন ৰচোন মই তোক কেতিয়া দেখিছিলো মিছা কথা ক'বলৈ আহিছ যা মোক জ্বলাবলৈ নাহিবি অৰ্জুন অৰ্জুন ৰ কোনে দেখে কোনে নেদেখে সেইটো বাদ দে তই আজি মদ খাই আহিছ কিয় সেইটো ক নহয় মই দেখোবা খাই আহি তই দাঁতা বলকিবলৈ আহিছ মৰিবি জহৰ নামে যাবি মদ খাই খাই চেছ কৰি দিবি তই মোক অৰ্জুন এইখিনিতে একাউণ্টছৰ মতে ডিটেইলছখিনি দিয়া আছে মই সেইমতে মোক তোমাৰ সহায় লাগে আৰে সহায় বুলি কিয় কৈছে অৰ্ডাৰ দিয়ক না জান দি কৰি দিম মনক এৰেষ্ট কৰোৱা মন ছাৰক এৰেষ্ট কৰাৰ বেকগ্ৰাউণ্ডটোনো কি মামা ছাৰ কিয় ভণ্টি কিডনেপ কৰিছে আপোনাৰ ওচৰত কিবা প্ৰমাণ মা কালি শপত আৰু বেলেগ কি প্ৰমাণ লাগে মই এনেই কথা নকওঁ এখেতেও নকয় মানে নতুন ছাৰৰ কথা কৈছো প্লিজ ধেমালি কৰা মুদত মই নাই আমিও নাই ফুকনে কোৱাটোৱে মই কৈছো মই কথা এনেই নকওঁ প্ৰমাণ নোখোৱাকৈ মনক কেনেকৈ এৰেষ্ট কৰিব মা কালি শপত ভণ্টি কিডনেপ কৰিব পৰা মানুহ দুটাই আছে এটা তুমি আৰু এটা মন তুমি যদি কৰা নাই তেনেহ'লে সিয়ে কৰিছে নে তুমি মোক ফাঁকি দিছা পাগলী হৈছিল কি ক'লে আপুনি মোক সন্দেহ কৰিছে মই মোক কিডনেপ কৰিছো হা ঠিক আছে আজিৰ পৰা আপুনি মোৰ লগত থাকিব যলৈকে যাওঁ তালৈকে যাব আপুনি মোৰ লগত আৰু মই যদি বৌক কিডনেপ কৰিছো তেনেহ'লে বৌৰ ওচৰলৈতো এবাৰ হ'লেও যামেই বা মোলৈ কোনোবাই ফোন এটা হ'লেও কৰিব গতিকে আপুনি সকলো গম পাই যাব আজিৰ পৰা মোৰ লগত থাকিব আপুনি খেলটো মানে এইটো ফুকন ড্ৰাইভাৰক ডাঙৰ গাড়ীখন ৰেডি কৰিবলৈ কওক অ'কে ছাৰ ফুকন এক্সকিউজ
এক্সকিউজ মি, আপুনি টেনশ্যন নল'ব, আপোনাৰ কাৰণে মই ডাঙৰ গাড়ী ৰেডি কৰি আছোঁ। এক্সকিউজ মি। ময়ূৰ, মোৰ কথাৰ মিনিং সেইটো নাছিল। মই তোমাক সন্দেহ কৰাহেঁতেন মই তোমাৰ ওচৰত নাহিলোহেঁতেন। মই মনক এৰেষ্ট কৰাৰ কথাহে কৈছোঁ। প্ৰমাণ নোহোৱাকৈ কেনেকৈ এৰেষ্ট কৰিব দাদা? 1 ঘণ্টাত ওলাই আহিব, গতিকে প্ৰথমতে প্ৰমাণ গোটাওঁ। অৰ্জুন পাগলটোক প্ৰমাণ গোটাবলৈ লগালো, কিন্তু সি কোনো ইনফৰমেশ্যনে আনিব নোৱাৰিলে। আপুনি চিন্তা নকৰিব, সঁচাকৈ যদি মনে কিডনেপ কৰিছে মই তাক ধৰা পেলামেই, কথা দিছোঁ মই আপোনাক। থেংকছ। আচ্ছা দাদা, চন্দ্ৰিকাই বোলে ৰাতিলৈ চন্দ্ৰী পূজা পাতিছে ঘৰৰ বেয়াবোৰ আঁতৰাবলৈ। अम्बा साम्बवी चंद्रमौली रपला पन्ना उमा पार्वती काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी सावित्री नवयौवना परदेवता भगवती श्री राजराजेश्वरी। पेही? ओ पेही, ओ पेही, কি হল পেহি? এনেকৈ চাইছে যে? মই চন্দ্ৰী পূজা কৰিম। চন্দ্ৰী পূজা? আপুনি আহিয়ে যে মোক বহুৱাই কৰাইছিলে সেইটো পূজা? মই আকৌ কি কৰিলোনো? তুমি একো কৰা নাই, মই কৰিছো। মোৰ বাবে ময়ূৰ এইখন ঘৰত সোমাইছে, তাক মই এইখন ঘৰৰ পৰা উলিয়াবলৈ চন্দ্ৰী পূজা কৰিম। পূজা কৰিলে ময়ূৰ গুচি যাব বুলি ভাব নেকি ভণ্টি? তাকেতো দেউতা, তাকেতো কৈ আছো। ওলাব সি পূজা কৰিলে, লাঠি লৈ খেলিব লাগিব তাক। বেয়া নাপাব পেহী, আপোনাৰ গিৰিয়েক চিৰিয়েক বুলি কোৱা নাই নহয়। বেয়া মানুহক কোবাব লাগে সেইটোৱে জানো বাছ। চিনা নাই সি মোক? চান্দিনী হয় মই, চানমাৰী ছোৱালী দেখুৱাই দিম তাক। কোনেও একো কৰিব নালাগে। মোৰ ভুলৰ বাবে সি আমাৰ ঘৰখনত অশান্তি কৰিছে। অশান্তি মই আঁতৰাম। আজি পূজা হ'ব। পাগলামি নকৰিবি ভণ্টি, পূজাৰে এইবিলাক প্ৰব্লেম ছল্ভ কৰিব নোৱাৰি। জানো পূজাৰে ছল্ভ কৰিব নোৱাৰি, কিন্তু যুঁজিবলৈ শক্তি পাম। চন্দ্ৰী মাৰ পৰা মোৰ মনটোক আৰু টান কৰিবলৈ মই প্ৰাৰ্থনা কৰিম। আমাৰ ফোনটো কেনেকৈ হ'ল বে? মই কেনেকে জানিম? পেহী আপোনাৰ কথাটো বুজিছো, কিন্তু মই যিটো কৈছো সেইটো মই কৰিমেই। অৱশ্যে এইখন ঘৰ তোমালোকে মোক পূজা কৰিবলৈ নিদিব পাৰা, কাৰণ এইখন তোমালোকৰ ঘৰ। ঠিক আছে, মই বাহিৰৰ কালী মন্দিৰত পূজা কৰিম, কিন্তু কৰিম যে সেইটো খাটাং। ৰবি, পূজা কৰিলে যদি তোৰ মনটো শান্তি পায় তেতিয়াহ'লে কৰ, মোৰ কোনো আপত্তি নাই। তোমাৰ কিবা আপত্তি আছে নেকি চান্দিনী? দেউতাই মানিছে যেতিয়া মই কিয় আপত্তি কৰিম পেহী? শান্তি বিচাৰি আপোনাৰ অশান্তি আৰু বেছি বাঢ়িব বুলিহে কৈছিলো। হ'ব দিয়ক, এতিয়া মই কি কি যোগাৰ কৰিব লগা আছে সেইটো কওক, মই কৰিম। কি হ'ল তই আজি ৰাতিপুৱা আহিলি যে? সেই তোৰ সৈতে কথা এটা আছিল সৰু। কালি ৰাতিও আহিছিলি বোলে? সেই মানে কথাটো পাতিবলৈকে আহিছিলো। ঠিক আছে হ'ব দে, মই গাটো ধুই আহোঁ, তাৰপিছত কথা পাতি আছোঁ। বহ। চান্দিনীৰ লগত আকৌ ভাল হৈছে নেকি বুলি সুধিবলৈ আহিছিলোহে, কিন্তু ডাইৰেক্টলি সুধি দিওঁ কেনেকে বে? সেয়া মই ঠিক ধৰিছোঁ, তুমি যে ইয়াতে থাকিবা। আপুনি কিয় আহিছে? ফূৰ্তিত আহিছোঁ, তোমাক বিচাৰি নাপাই ইয়ালৈ আহিছোঁ। এঘণ্টাৰ ভিতৰত এইখিনি বোলে পাৰ্টিক দিব লাগে। এইবোৰ ইয়ালৈ কিয় আনিছে? মোক ফোন নকৰিলে কিয়? 20 বাৰৰ ওপৰত ট্ৰাই কৰিছোঁ, ফোন যেতিয়া ছুইচ অফ থাকে তেতিয়া ফোন কৰিলেও নেলাগে। আপুনি মানে ক'ব বিচাৰিছে মই ফোনটো অফকৈ থৈছো? আৰে এইটো ফোন জিন্দগীত অফেই হ'ব নোৱাৰে। এইটো চাওক, আমাৰ ফোনটো কেনেকৈ অফ হ'ল বে? মই কেনেকে জানিম বে? কোন ছাৰ? হ'ব, খং কৰিব নালাগে, এইটো লোৱা আৰু মনক দি দিবা ডেলিভাৰী দিবলৈ। কিন্তু বিজনেছটোৰ কথা
কথা আকৌ সুধিব আজি। সুধিব ন? কাণখন ওচৰলে আনা। লওক। কোন আহিছ বাবা? আপুনি ইয়াত? মনটো বেয়া লগাতহে ইয়ালৈ আহিলো। আপোনাৰ মন বেয়া? ফুকন ছাৰ, আপুনি মন বেয়া লগত ইয়ালৈ আহিছে? আপুনিতো সেই অৰ্জুন, মন বেয়া কওক এতিয়া। মই আপোনাৰ হাতত মনচাৰৰ নাম লৈ পইচা কেইটামান দিছিল। সামান্য সহায় এটা মোৰ ফালৰ পৰা মনচাৰলৈ। মনচাৰে কিন্তু সেই টকা কেইটা মোক ঘূৰাই দিলে। এদিনৰ পৰা মনটো কিবা বেয়া লাগি আছে। আকৌ আহিছো আজি আপোনাৰ হাতত টকা কেইটামান দিওঁ বুলি। ৰাখে যদি অন্তৰখনত বৰ শান্তি পাওঁ। মাফ কৰিব ছাৰ, বাবাই বেলেগৰ পৰা সহায় লোৱাটো ভাল নাপায়। হয় নেকি? মোৰ তেন্তে এনেই অহা হ'ল। হ'ব, উপায়টো নাই আৰু। আহিছো ধনিকাই। অৰ্জুন, গৈ থাকো দেই। এই মানুহটো দেখিলে কিবা বেলেগ বেলেগ লাগে। বেলেগ বেলেগ মানে? নহয়, বাহিৰৰ মানুহটো বেলেগ আৰু ভিতৰৰ মানুহটোও বেলেগ। কোন আহিছিলে ধনকাই? সেইবোৰ কোন আহিছিলে পিছত গম পাবি। সোনকালে ওলাই আহ, বেংকলৈ যাব লাগে। যা। ঠিক আছে, হ'ব দে। তই ৰ, মই আহি আছো। তই আজিকালি মোক এনেকে চাও যে? অৰ্জুন, তই আজিকালি বাবাক সঁচাকৈয়ে উল্টা পুল্টা কামত লগোৱা নাইতো? আমি আজি সোণাপুৰলৈ যাম। মই গাড়ী মাতিছোৱেই। সোণাপুৰলে? কিয়? তোৰ বাবে মাহিৰে ঠিক কৰা